নমস্কাৰ আসসালামু আলাইকুম wa rahmatullahi wa barakatuh আজি মই আপোনালোকৰ মাজত আকৌ আহিছোঁ এটা কথা এটা লৈ যেতিয়া মই এইবিলাক দেখো মানে ভাল নালাগে আজি মই যেটো কথা লৈ আহিছোঁ বৰ ধুনীয়া স্লোগান এটা মই শুনিলোঁ এতিয়া দেশ কি গদ্দাৰো কো গুলি মাৰনে এনেকুৱা এটা কিবা এটা এতিয়া কি হৈছে জানেনে কথাটো ভিডিও এটা যিসকল মোৰ ফ্ৰেণ্ড লিষ্টত আছে সেইসকলে মই অলপ আগতে এটা ভিডিও শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাওক সম্ভৱতঃ এইটো হুজাইত আমি জনামতে সম্ভৱতঃ 7-8-9 কিবা ষ্টেমা হ'ব চাগে তাতে কি কৰিছে এখন আমাৰ মুছলিম মানে ধৰ্মৰ কাবা শৰীফটো আছে তাতে আৰু কাবা শৰীফ থকা ক্যালেন্ডাৰ এখন দেখিছোঁ মই ভিডিওটোতে প্ৰত্যক্ষ কৰিছোঁ তাতে লাগি আছে আৰু এখিনি লৰাই মানে তাতে অসমীয়া বুলি নিজকে কথা কোৱা এখিনি লৰাই তাতে চিঞৰ বাখৰ কৰিছে আপোনালোকে যি সকলে নাজানে মোৰ পোষ্টত চাই লওক মই অলপ আগতে শেয়াৰ কৰিয়ে কথাকিটা ক'বলৈ ওলাইছোঁ তেওঁলোকে বৰ ধুনীয়া স্লোগান এটা আজি আমি ধুনীয়াকৈ হাঁহি পেলাই এটা কথা পাতিম দেই আমি মানে দেখখন কেনেকৈ কোনফালে ৰখাতলে গৈ আছে মই হেতু বুজাব বিচাৰিছোঁ প্ৰথম মই কথাকিটা আৰম্ভ কৰি লোৱাৰ আগতে যি কিজনে তাত যে স্লোগানটো দি আছে দেশ কি গাদাৰকো গুলি মাৰো চালকো ক্লাছ 1 স্লোগান এটো মই আজি আপোনালোকৰ পৰা শিকিছোঁ হে অসমীয়া লৰাকেজনৰ পৰা আৰু হে অসমীয়া লৰাকেজনক মই প্ৰথমে ক'ব বিচাৰিছোঁ আপোনালোকে যেটো মিয়াৰ ফৰমেট এটা মিয়া আমুক গেডা গেডি কৰি থাকে সজবিন হাজৰিকা না মিয়া না গেডা মই বাগ হাজৰিকা বংশধৰ সজবিন হাজৰিকা যোৰহাটৰ মই এতিয়া হে অসমীয়া লৰাকেজনক মই ক'ব বিচাৰিছোঁ আপোনালোকে যদি এই স্লোগান কিটা ৰিয়েল গাদ্দাৰ কিটাৰ কাৰণে ক'লেহেতেন তেতিয়া হলে মই বহুত আপোনালোকক এপ্ৰিচিয়েট কৰিলোহেতেন দ্বিতীয় কথা মই এটা কমেন্টটো লিখিছোঁ হে পোষ্টটোৰ আপোনালোকে আজি এখন এখন ক্যালেন্ডাৰ হয় বা তাতো কেনেকুৱা ধৰ্মীয় কিবা এটা কৰিবৰ কাৰণে হয়তো কাৰবাৰ অবিসন্ধিও হ'ব পাৰে বাৰু যি কি নহওক মই আজি জুনাবেজনক মাতি আনি পেলাই এখন পঢ়াক বুলি নকওঁ আজি যিসকল পণ্ডিত আমাৰ যিসকল সাধু বা যিসকলে ধাৰ্মিক জ্ঞান থকা তেওঁলোকে লাগিলে হিন্দু ধৰ্মৰ হওক বা মুছলিম ধৰ্মৰ হওক তেওঁলোকে হেখিনি পঢ়িব পাৰে যেনেকে জুনাবেজনো হয়তো সংস্কৃত পঢ়িব পাৰে তেনেকে হে পণ্ডিতজনেও হে ক্যালেন্ডাৰখনৰ তাত লিখাকিটা পঢ়িব পাৰে এতিয়া চাওক সংঘাত কৰিবলৈ মানুহৰ আমাৰ হে অসমীয়া ডেকালৰা যিজনে এতিয়া মই আপোনালোকক কৈছোঁ কালি মালাকাৰৰ ওপৰত হেতু মই লাইভ ডিউটো বহুতে ক'লে তাতে এটা ৰেপ শব্দটো কাৰণে হেতু মই ইয়াতে টানি আনিছোঁ যদি ৰেপটো হসাকে কাপোৰৰ লগত নহয় কিন্তু কাপোৰ আমি তেনেকে নগ্নতা পিন্ধিব নোৱাৰো হেতু যদি যিসকলে মোক বেয়া পাইছিলে মই হেতু এগ্ৰি কৰিছোঁ আইন্দা এই ৰেপ সেপ মই নক বেলেগ ভাবে কমে মইতো কথা কমেই মানে হেতু যি হালতটো মই কম এতিয়া মই মেইন টপিকটোলে আহোঁ ইহঁতে যে চিঞৰিছে এখন ক্যালেন্ডাৰ লগালে আয়াত আমি আৰবী ভাষাটো প্ৰচলন হ'বলৈ কোনে আৰবী ভাষাটো ইয়াত প্ৰচলন কৰিব কাইলে আপোনালোকে ক'ব নি যে কোনো ঘৰত কুৰান শৰীফখন আপোনালোকে এখন অসমত আছে আৰু অসমীয়া ভাষাতে একেবাৰে উলাইকা আল্লাহুদাম মিৰাব্বিহিম বুলি পঢ়িব লাগিব কোন হয় আপোনালোক আৰু যে আপোনালোকে কৈছে গুলি মাৰো সালা গাদ্দাৰকো মোক এই কথাটো কক আজি LIC টো সম্ভৱত আজি বিক্ৰী হৈ গৈছে বুলি মই শুনিছোঁ হে গাদ্দাৰ কিটাক যদি আপোনালোকে ধৰে নহয় হে অসমীয়া লৰা কিটা মই তোমালোকৰ লগত আছো তোমালোকে যে এটো কৈছা আমাৰ যিখন অসমীয়াৰ বিয়া হয় বৈদিক মন্ত্ৰ কিটা কেলে অসমীয়াত নকয় কেলে হে বৈদিক মন্ত্ৰ কিটা কইনাজনীয়ে বুজি নোপোৱাৰ কাৰণে বিয়াখন হোৱাৰ 3 মাহৰ পিছতে তালাকটো হৈ যায় মানে এৰাৰি ডাইভৰ্স হয় তাত হে বৈদিক মন্ত্ৰ পণ্ডিতজনে যি গায় আমি কওনি নহয় অসমীয়া হয় এটো অসম হয় ইয়াত বৈদিক মন্ত্ৰ তুমি যি কোৱা শুনিম ৰাতিপা ঝাড়ু মাৰিম লৰাটোৱে ক'ব লাগিব মই ঘুষ নেখাও সত্যবাদীকে ঘটি আনি তোমাক কম তেনেকুৱাকে আমাৰ মন্ত্ৰখিনি কেলে নহয় আৰু ইয়াত আপোনালোকে এই মই এতিয়া অসমীয়া লৰাখিনি কথা কৈছো দেই মই কোনো মুছলিমৰ সাপোৰ্টত কথা নকাইলে মন্দিৰ নিচিনা কথা হলেও মই কথা কম তাত যে এটা যে আপোনালোকে কৈছে জিহাদী বুলি হে ক্যালেন্ডাৰ এখন কি জানি লগোৱা মানুহটো কোন হয় আপোনালোকে দেখে আপোনালোকে তাত এটা চকীদাৰ দি দিব লাগে মই এই অসমীয়া যিকিটা ডেকা লৰাখিনি কৈ আছো কথাকিটা আপোনালোকে ঠিক কৈছে কি অসমীয়া মুছলিমৰ তাৰমানে হে বৰকটকি কোম্পানীৰ ক্যালেন্ডাৰখন লগাই দিলে মানে ধৰক এতিয়া মই যেনিবা মক্কালে হজ কৰিব গৈছো মই মোৰ সুবিধাৰ কাৰণে বৰকটকি ক্যালেন্ডাৰখন তাত মই সৌদিৰ মোৰ ৰুমত লগাই লৈছো যেনিবা এতিয়া হে সৌদিৰ মানুহখিনিয়ে যদি মোক যদি কয় ইহা আসাম কা ये नहीं चलेगा তো কথাটো তেনেকুৱা হৈছে কি নহয় হেখন এখন ক্যালেন্ডাৰ হয় আপোনালোকে তাত নি পেলাই চাব পাৰে কিন্তু যি সকলে আসলে কামটো কৰিছে যি সকলে আজি দেশ কি গদ্দাৰ
মই সেই গেৰুৱা বাহিনী মই আপোনালোকক সুধি আছোঁ আৰু সেই ব্লেক জেকেট পিন্ধা ল'ৰাটো আপুনি যোনেই নহওক আপুনি মোৰ এড্ৰেছটো মই নিজে কৈছোঁ মই চাজবিন হাজৰিকা যোৰহাটৰ হয় আপোনালোকে সেই অসমীয়া ল'ৰাকেইজনে মোৰ লগত যোগাযোগ কৰক আপোনালোকৰ বহুত হৈ গৈছে মিয়া কৈছে টলাৰেট হৈছে বাংলাদেশী কৈছে টলাৰেট হৈছে ঠিক আছে মিয়া বাংলাদেশী কোৱাৰ মিয়া বাংলাদেশী কোৱাৰ আপোনালোকৰ অধিকাৰ নাই আপোনাৰ এনআৰচিখন যেনেকুৱা না সেই মিয়াকেইটাৰো তেনেকুৱা মই যিকেইটা সেই ঘুচপেটীয়া বাংলাদেশী সেইকেইটা হিন্দু হওক মুছলমান হওক সেইকেইটাক উলিয়াবলৈ চৰকাৰে যিটো ব্যৱস্থা কৰি আছে বা আমাৰ সমাজে যিটো কৰি আছে তাত ময়ো আপোনালোকক সাথ দিম কিন্তু আপোনালোকে সাহস কেনেকৈ কৰিলে অসমখন হ'ল মানে অসমত আমাৰো 14 পুৰুষ আছে তেওঁলোকৰো 14 পুৰুষ আছে গতিকে আপোনালোকে মোৰ ইয়াত দুখটো ইয়াত লাগিছে আপোনালোকে বাৰু কক যে ইয়াত এনেকুৱা নলগাব বা সামাজিক জেগাত আপোনালোকে সবে জনা কিবা এখন লগাওক আপোনালোকে কৈছে ইয়াত আৰবী লগাব নোৱাৰিবি জিহাদ কৰিব নোৱাৰিবি তাৰ মানে কি কাইলে আপোনালোকে কি ভাবিছে অসমখন মানে ইৰাক হ'ব বুলি ভাবিছে নি তাৰ মানে আমি কি নামাজৰ সেই মন্ত্ৰকেইটা মানে অসমীয়া হয় কাৰণে হে ভগৱান তোমাৰ নামত আজি মই কাম বন বাদ দি পেলাই অসমীয়াৰ ভয়ত মই তোমাৰ আগত তেনেকৈ কি আমি নামাজৰ নিয়তটো ক'ব লাগিব নি আপোনালোকে কি বুলি ভাবি আছে নে মুছলিম বুলি আপোনালোকে কি বুলি ভাবিছে জোতাৰ সেইটো সোল বুলি ভাবিছে নি এইটো আপোনালোকে চাওক যোনো হয় আপোনালোক হিন্দু হওক মুছলিম হওক মোৰ কোনো কথা নাই মই কৈছোঁ নহয় যেতিয়া মই দেখিম যিটো ভুল হৈছে মন্দিৰৰ ভুল কথাটো মই আপোনালোকে যে সেই দুৰ্গাৰ যে আগত যে সেই পণ্ডিতে যে পঢ়ে আমিতো একো না ওম ভম বুলক চাহা কয় বুলক চাহ মানে কি মই সেইটোও নাজানো তা আমিতো নকওঁ অসম হয় তেতিয়াহ'লে আপোনালোকে ঠিক আছে মই আপোনালোকক সেই অসমীয়া ল'ৰা 10জনক মই ছাপোৰ্ট কৰিছোঁ এইবাৰৰ পৰা আপোনালোকে কওক মইতো এইটো লাগিছোৱে সৰস্বতী পূজাত কোনোবা লেংটা হৈ ওলালে তো মই ধৰিমেই ছোৱালী বিশেষকৈ আপোনালোকে যে কওক দুৰ্গা পূজাৰ যিমানখিনি মন্ত্ৰ হ'ব দুৰ্গা পূজাৰ মন্ত্ৰখিনি অসমৰ দুৰ্গা পূজাখনত অসমীয়া মন্ত্ৰ মাতিব অখুৰক মাৰি দিম নমহা অখুৰক আমি দুৰ্গাৰ চৰণ চুইছোঁ নমহা তেনেকৈ আমি বুজি পাব লাগিব তাততো মই আপোনালোকক কোনো অসমীয়া মানুহক মই কথা কোৱা নুশুনিলোঁ আপোনালোকে তেতিয়াহ'লে আপোনালোকে সেই দুৰ্গা পূজাখনত আপুনি খাৰা হৈ পেলাই নক'লে কেলে তহঁতৰ জিহাদী বন কৰ বুলি আপোনালোকে শুনক আপোনালোকে যিও হওক এইখিনি চাই আছোঁ আৰু মই গোটেই অসমবাসীক এটা হেৰি কৰোঁ আপোনালোকে যদি নিজক আজি বচাব নোৱাৰে নহয় এই যে ভূপেন হাজৰিকাই যে গান গাইছিলে গান নহয় তেওঁ সেইটো এটা সঁচাই গাই গৈছিলে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব কোনটো কথা কৈ আছে মই আকৌ কিডনীলৈ আনিম আপোনালোকে যে সেইটো জিহাদী গো বেক কৈছে সেই যিটোৱে চিঞৰি আছে আপোনাৰ দেউতাকৰ কিডনীটো বেয়া হৈ গ'লে এটা মিয়াই যদি কিডনী দিয়ে ল'ব নে নল'ব আৰু যদি নলয় মোক লিখিত দিয়ক মই আপোনাক এটা গ্ৰেণ্ড চেলুট দিম মই কথাটো আপোনালোকে চাওক আৰু গোটেই অসমবাসীৰ ৰাইজ আপোনালোকে মোৰ লগত সহযোগ কৰক নট হিন্দু মুছলিম হিন্দুৰ কিবা এটা প্ৰব্লেমত আমি সবে মাতিব লাগিব উই আৰ অল অসমীয়া আজি আমি বাহিৰত কওঁ বাইদেউ আপুনি মুছলিম নে মই আপোনাক বোলে অসমীয়া বুলি ভাবিছিলোঁ হোৱাট ননচেন্স অসমীয়াৰ স্বীকৃতি কোননো ইয়াত খিলঞ্জীয়া মানে মই এতিয়া মই এইটো মই ভাবিবলৈ মানে মোৰ মনত এতিয়া হেৰি হৈছে ইয়াতে যে খিলঞ্জীয়া আৰু অসমীয়া দুটা ৱৰ্ড কৈ থাকে মই শুনি আছোঁ এতিয়া খিলঞ্জীয়া অসমীয়া মানে কোন কেইজন খিলঞ্জীয়া অসমীয়া সেই অসমীয়া ল'ৰাকেইটাক মই সুধিছোঁ মন্দিৰৰ যে যিটো হেৰিখন যে কিবা এটা তাত লিখা আছে কোনো মুছলিমে আজিলৈকে কৈছে নাই সেই অসমীয়া এইটো তোমালোকে নোৱাৰিবা এইটো আমি লগাব নোৱাৰিবা আমুক কৰিব নোৱাৰিবা মই গোটেই অল অভাৰ ৱৰ্ল্ডত মই ঘূৰি থকা হয় আমাৰ যিসকল মানুহ মুছলিম কাণ্ট্ৰিত থাকে যিসকল আমাৰ আছে না আমাৰ অসমীয়া মানুহখিনি আজি আমাৰ চৌদি আৰবত আছে আজি আমাৰ ক'ৰবাত ডেৰাডুনত আছে ক'ৰবাত আছে তেওঁলোকে তাত এটা কমিউনিটি কৰিছে অসমীয়া এখিনি কিবা গীত মাত কৰিছে কিবা আমাৰ অসমীয়া বিহুটো তাত গোটেই কেইজন বিদেশত আপোন মানুহ বুলি আগতে ববিতা শৰ্মাই কৰিছিলে তাত তেওঁলোকে গোট খাই বিহু কৰিছে গান কৰিছে তেতিয়া তাৰ শেষল আহিব নি যে এই জিহাদীখিনি আপোনালোক ক'ৰ পৰা আহিছে ইয়াত এইখিনি কৰিব নোৱাৰে আপোনালোকৰ বিবেকটো ক'ত গৈছে সেই মোৰ অসমীয়া ভাইসকল মই আপোনালোকক মানে কোনো মই বেয়া পোৱা নাই মই আপোনালোকৰ ছাপোৰ্টত কথা কৈছোঁ আজি চাওক এটা অসমীয়া এটা খ্ৰীষ্টান এটা সেই ওলাই আহি পেলাই সেই কা চিঞৰিবলৈ আহোঁতে গুলি মাৰি দিলে তাততো আপোনালোকে জিহাদী গো বেক নক'লে সেই পুলিচৱালাকেইটাক একো নকৰিলে বাৰু গেৰুৱা বাহিনীৰ যে যিটো নেম বেজটো নথকাকৈ যে নকলি পুলিচ হৈ পেলাই নকলি পুলিচ হৈ যে মানুহকেইটা মাৰি আছে সেই জিহাদীকেইটাক আপোনালোকে সেই ডেকা ল'ৰাকেইজনক মই কৈ আছোঁ জিহাদী কোন হয় জিহাদী ৱৰ্ডটো এটা আৰবিক বা কিহৰ ৱৰ্ড ময়ো ইমান নাজানো বাৰু যিহৰে ৱৰ্ড হওক জিহাদীটো আপোনালোকে কৰিছে কেলেণ্ডাৰ এখন মই চালোঁ ময়ো এখন কোৰাণ শ্বৰীফৰ অসমীয়া ভাঙনি লিখা মহিলা হয় মই আৰু গীতাৰো মই ভাঙনি লিখা মহিলা হয়
গতিকে মই গীতা আৰু কোৰাণক কম্পেৰিজন কৰা মহিলা হয় আপোনালোকে যে তাত গৈ পেলাই চিঞৰিলে আপোনালোকে তাহাঁতক খুলি দিয়াৰ আগত মই চেলেঞ্জ কৰিছোঁ সেইটো লাগিলে হোজাই হয় বা য'ত হয় আপোনালোকে মোৰ ফালৰ পৰা মই আপিল কৰিছোঁ সেই কেলেণ্ডাৰখন যদি কোনোবাই লগাইছে তাত যদি কোনো বিৰূপ একো কথা লিখা নাই আপোনালোকে